আজিৰ দিনটোৰ এটি ভাল লগা খবৰ দৰিদ্ৰতাক হৰুৱাই জিলিকি উঠিছে এগৰাকী জীয়ৰী হয় বান বিধ্বস্ত বিষ্ণুপুৰ গাঁৱৰ শাক-পাচলি বিক্ৰেতাৰ জীয়ৰী প্ৰণালী নেওগে আজি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে দৈনিক গধূলি মাক দেউতাকে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ঘৰখনৰ মেধাৱী ছাত্ৰী প্ৰণালীয়ে আজি MBBSৰ ফাইনেল পৰীক্ষাত উজ্বলি উঠিছে ৰাজ্যৰ 1155 গৰাকী উত্তীৰ্ণ পৰীক্ষাৰ ভিতৰত প্ৰণালীয়ে লাভ কৰিছে 324তম স্থান বানে বাৰে বাৰে ঘৰ ভাঙিলেও সপোন ভাঙিব নোৱাৰিলে অভাৱে পঢ়াৰ পথত হেঙাৰ দিলেও মনোবল ভাঙিব নোৱাৰিলে আজি প্ৰণালীয়ে প্ৰমাণ কৰিলে ইচ্ছা থাকিলে উপায় ওলায় প্ৰণালী নেওগলৈ বহু অভিনন্দন তুমি হাজাৰজনৰ প্ৰেৰণা য'ত প্ৰতিদিনে জীয়াই থকাৰ যুঁজ তাতেই এটা সপোনে দেউকা মেলিছিল বানত ঘৰ দুৱাৰ উটুৱাই নিলেও উটুৱাই নিব পৰা নাছিল পঢ়াৰ হেঁপাহ মাক দেউতাকে গধূলি শাক-পাচলি বেচি যি দুপইচা পায় তাৰেই চলিছিল ঘৰখন চলিছিল প্ৰণালীৰ পঢ়া আজি সেই ত্যাগৰ প্ৰতিদান দিলে জীয়ৰীয়ে বানপানীয়ে যি কাঢ়ি নিছিল শিক্ষাই তাতকৈ বেছি ঘূৰাই দিলে প্ৰণালী তুমি মাথো এগৰাকী ডাক্তৰ নহয় তুমি লাখ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বুকুৰ সাহস বহু শুভকামনা ডাক্তৰ প্ৰণালী নেওগ কৰদৈগুৰি অঞ্চলৰ বিষ্ণুপুৰ নিবাসী ভোগেন নেওগ আৰু উষা নেওগৰ কন্যা প্ৰণালী নেওগ বহুত সুখী অনুভৱ কৰিছোঁ আজি ইমান দিনৰ পৰা কষ্টৰে ৰৈ থকা MBBSৰ ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ 324 ৰেংকত উত্তীৰ্ণ হ'লোঁ অল আছাম ইয়াৰ বাবে মই আচলতে ধন্যবাদ জনাইছোঁ প্ৰথমে মোৰ মা দেউতাক প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে মোৰ লগত আছিলে ইমান কষ্ট হৈছিলে সেই ক্ষেত্ৰতো তেওঁলোকে মানে প্ৰতিটো ক্ষেত্ৰতে লগত আছিলে পাৰিবি বুলি তেনেকৈ কয় লগতে মোৰ শিক্ষাত প্ৰথমৰ পৰাই জড়িত হৈ থকা LP স্কুলৰ শিক্ষকসকলক কদুগুৰি গাৰ্লছ এমি স্কুলৰ শিক্ষকসকলক কদুগুৰি হাই স্কুলৰ শিক্ষকসকলক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁলোকক মোক তেতিয়াৰ পৰা আচলতে সাহস দি তেওঁলোকে পঢ়ালে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ লগতে মই হাই ছেকেণ্ডেৰীত পঢ়া RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষকসকলকো বহুত ধন্যবাদ জনাইছোঁ তাত মই আচলতে জইন কোচিং কৰিছিলোঁ কোচিঙৰ শিক্ষকসকলকো মই বহুত ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী শিক্ষয়িত্ৰীলৈ মই ধন্যবাদ জনাইছোঁ তাৰপাছত হাই ছেকেণ্ডেৰীৰ পাছতো নিটৰ কাৰণে যোনটো সময়ত আচলতে পঢ়ি আছিলোঁ সেইটো সময়ত বহুত মানে উৎসাহৰ প্ৰয়োজন আছিল নিজকে বহুত কষ্ট কৰিবলৈ সাজু হ'বলৈ সেইটো সময়ত প্ৰয়োজন আছিল সেইটো সময়ত যিসকল মোৰ শিক্ষাগুৰু মোৰ লগত থাকিলে সাহস দিলে পঢ়িবি ভালকৈ পাৰিবি বুলি তেওঁলোককো মই বহুত ধন্যবাদ জনাইছোঁ নিউজ লাইভ এনি অসম